Hello friends, মই ভিডিঅ'তে পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' friends আজি এই ভিডিঅ'টো মই আপোনালোকক চাকৰিৰ কথা কম চাকৰি মানে হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ চাকৰি ওলাইছে তাত আপোনালোকৰ চাকৰিটোৰ নাম হৈছে জুনিয়ৰ এছ'চিয়েটছ ক্লাৰ্ক ইন ছাপোৰ্ট এণ্ড চেলছ ৰিকুৱাৰমেণ্ট 2018 নামেৰে চাকৰি ওলাইছে তাত ভেকেঞ্চি আছে 8300 এটা ভেকেঞ্চিক দুটা ভাগত ভাগ কৰিছে সেই দুটা হৈছে জুনিয়ৰ এছ'চিয়েটছ ৰেগুলাৰ পোষ্ট আৰু জুনিয়ৰ এছ'চিয়েটছ বেকলগ পোষ্ট তাৰ এপ্লিকেশ্যন আৰম্ভ হৈছিলে 20 তাৰিখ 1 মাহ 2018 চনত আৰু শেষ হ'ব 10 তাৰিখ 2 মাহ 2018 চন আৰু পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 10 তাৰিখ 2 মাহ 2018 চন আৰু ফি পে' কৰিব লাগিব জেনেৰেল আৰু OBCয়ে 600 কৈ আৰু SC ST সকলে 100 কৈ আৰু বাকি কেটেগৰী সকলে 100 কৈ পে' কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে পে' কৰিব তাক মই কৈ দিছোঁ আপোনালোকে পে' কৰিব পাৰে ডেবিট কাৰ্ড যোগে ক্ৰেডিট কাৰ্ড যোগে নেট বেংকিং যোগে মোবাইল ৱালেট কেছ কাৰ্ড UPI আৰু আপোনালোকে চালান যোগেও পে' কৰিব পাৰে এতিয়া মই আপোনালোকক গোটেই ভাৰতত ওলোৱা 8300 এটা পোষ্টক দুটা ভাগত যেহেতু ভাগ কৰিছে সেই দুটা ভাগৰ প্ৰথম ভাগত আছে জুনিয়ৰ এছ'চিয়েটছ তাত টোটেল পোষ্ট আছে 7200টা আৰু 7200টাৰ জেনেৰেলৰ বাবে আছে 3788টা OBCৰ বাবে আছে 1590টা SCৰ কাৰণে আছে 1111টা STৰ কাৰণে আছে 711টা আৰু জুনিয়ৰ এছ'চিয়েটছৰ বেকলগ পোষ্টত আছে জেনেৰেলৰ বাবে আছে 0 OBCৰ বাবে আছে 229টা SCৰ কাৰণে আছে 569টা আৰু STৰ কাৰণে আছে 303টা এজ লিমিট হৈছে 1 তাৰিখ 1 মাহ 2018 চনলৈকে আপোনাৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 28 বছৰলৈকে আৰু ইলিজিবিলিটি দিছে বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম ইন এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইণ্ডিয়া আৰু আপোনালোকে যি ৰাজ্যৰ পৰা এপ্লাই কৰিব সেই ৰাজ্যত যি ৰাজ্যৰ বাবে আপোনালোকে এপ্লাই কৰিব সেই ৰাজ্যৰ আপোনালোকে স্থানীয় ভাষা জানিব লাগিব ইয়াত ষ্টেট ৱাইজ পোষ্টসমূহ ভাগ কৰি দিছে ইয়াত অসমৰ বাবে পোষ্ট আছে টোটেল 247টা পোষ্টৰ জেনেৰেলৰ বাবে আছে 135টা OBCৰ বাবে আছে 66 SCৰ বাবে আছে 17টা STৰ বাবে আছে 29টা মানে টোটেল হৈছে 247টা আৰু বেকলগ আছে 13টা আৰু ইয়াত যদি আপোনালোকে অসমৰ বাবে এপ্লাই কৰে বা অসমত চাকৰিৰ বাবে ষ্টেট বেংকৰ যিটো চাকৰি সেই চাকৰিৰ বাবে এপ্লাই কৰে তেনেহ'লে আপোনালোকে ভাষা জানিব লাগিব অসমীয়া বেংগলী আৰু বড়ো ঠিক আছে আপোনালোকক মই কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেই ৱেবছাইটটো আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি আপোনালোকে ৱেবছাইটটোলৈ আহিব পাৰে ৱেবছাইটটোত প্ৰথমতে আপোনালোকে বেছিক ইনফৰমেশ্যন দিব লাগিব বেছিক ইনফৰমেশ্যন মানে হৈছে আপোনালোকৰ নাম আৰু মোবাইল নাম্বাৰ ইমেইল ID etc আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকে ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে ডিটেইলছ দিব লাগিব তাৰপিছত আপোনালোকে এবাৰ ভালদৰে ফৰ্মখন চাই প্ৰিভিউ কৰি আপোনালোকে এখন ফাইনেল ছাবমিট কৰিব লাগিব আৰু পে'মেণ্ট কৰিব লাগিব এইকেইটা ষ্টেপ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে ভালদৰে বুজি পাইছে যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে আৰু যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম